নমস্কাৰ মই নেহা ধিঙা আৰু আপোনালোকে চাই আছে দিছপুৰ টু দিল্লী নিউজ। আজি মই আহি উপস্থিত হৈছোহি গণহাৰথী বৃদ্ধাশ্ৰমত। বৃদ্ধাশ্ৰম বুলি কোৱাৰ লগে লগে সেই শব্দটোত আমি আৱেগিক হৈ পৰোঁ, কিয়নো যেতিয়া সন্তানে নিজৰ মাতৃ পিতৃক বৃদ্ধ বয়সত প্ৰতাৰণা কৰি এৰি দিয়ে আৰু সেই মাতৃ পিতৃয়ে তাৰ পাছত বৃদ্ধাশ্ৰমৰ আশ্ৰয় ল'বলগীয়া হয়। আহকচোন আমি তেনেকুৱা এখন বৃদ্ধাশ্ৰমৰ আইতাহঁতৰ লগত কিছু মনৰ কথা পাতোঁ। আইতা, আপোনাৰ নামটো জনাবচোন। তপস্বৰী কলিতা। আপোনাৰ ঘৰ ক'ত? ঘৰ লালমাটিত। আপোনাৰ ঘৰত কোন কোন আছে? আছে নাতি আছে, বোৱাৰী আছে, ল'ৰা আছে। কিন্তু যিহেতু আপোনাৰ ঘৰত চবেই আছে, নাতি আছে, বোৱাৰী আছে, ল'ৰা আছে, কিন্তু আজি আপুনি ইয়াত কিয় আহি পালেহি? তাতে যি মনটো বেয়া দেখি সিহঁতে অলপ হেৰি কৰিলে, মোক কৰা দেখি বোৱাৰীটো মাৰিলেও আৰু কোনো বিচাৰ নকৰে মোক। মই কান্দি কাটি থাকোঁ, সিহঁতে কোনো নামাতে। নামাতি মোৰ একদম পাগলিৰ দৰে হ'লো ভাবি ভাবি। সেইকাৰণে সকলোৱে কয় যা হেৰিক। সেইকাৰণে মই নিজে ল'ৰা মই কৈছোঁ আছোঁ ন, ক'ব নোৱাৰে ল'ৰা। মই ছোৱালী ঘৰ ওলাই আছোঁ, কাপোৰ কেইখন লৈ ছোৱালী ঘৰৰ পৰা এখনি পাইছোঁ। মানে আপোনাৰ ঘৰত কোনেও আপোনাক থকাটো নিবিচাৰে, মানে আপুনি যে থাকিছে ঘৰত আছে সেইটো বেয়া পাইছে নেকি ঘৰৰ মানুহে? সেইটো মই বুজি নাপাওঁ দে কি কৰোঁ, খালি এনে নামাতে আৰু বোৱাৰীটো মাৰিছে, কাজিয়া কৰিছে, কাৱে মোক নিবিচাৰে, নামাতে। সেইকাৰণে মোৰ অশান্তি। বাৰু তহঁতৰ এনে বছৰে চাউলো মিলিলোঁ কৰি ধৰি খোৱালোঁ, এতিয়া তহঁতে হেৰি কৰি মোক কিয় নামাতা? বা মই ল'ৰাটো দুদিনমান আগতে ক'লোঁ বোলে বাবা তহঁতেতো বেয়া পাম, তহঁতক কৰি ধৰি উঠিলোঁ, এতিয়া মোৰ অৱস্থাত বেয়া পাইছে। মই আৰু আশ্ৰমক যাম দেই না বুলি এসপ্তাহমান আগতে ক'লোঁ। কৈ পেলাই মই আহোঁ বুলি আৰু এসপ্তাহ থাকিলোঁ। এনেকৈ মই থাকিলোঁ, আহিবৰ মন নাই আৰু আহিব খোজোঁ, সিহঁতে নামাতে। তেতিয়া মই আৰু নিজে ছোৱালী ঘৰত আহিলোঁ। আহি পেলাই নাতি দুটা লৈ আহিলোঁ, আপি নাতি দুটা ছোৱালীৰ। মাই গেছি গাড়ীলৈ। আপোনাৰ যিহেতু আপুনি জনাইছে আমাক যে আপোনাৰ ল'ৰা আছে, নাতি আছে, আপোনাৰ ল'ৰাই আপোনাক মৰম নকৰে নেকি? এতিয়া তোমাৰ আৰু কি হৈছে, সি নামাতে, সিও নামাতে, কোনোটোৱে নামাতে। বোৱাৰীটো এনেকৈ কৰিছে, মাতিছে, ল'ৰাও নামাতে, কোনো নাতিকেইটাও মাতা নাই। তেতিয়া মোৰ অশান্তিৰ সৃষ্টি হ'ল না। কান্দি কাটি থাকোঁ, খাইছোঁ নাখাইছোঁ, কিন্তু মই বনাই খাওঁ। কিয় বনাই খাওঁ? কণী মাংস নাখাওঁ। বোৱাৰীটো কোমোৰা মিছ কৰে। এতিয়া ল'ৰাই মোক বহুত দিন আগতে কৈছে মায়ে বনাই খা, মই বনাইয়ে খাওঁ, ল'ৰাই বনাই খাব দিছে। কিন্তু বোৱাৰীটো সেই নানান টাইপ পদত লাগি সিদিনাখনে মাৰিছে, বহুত মাৰিলে আৰু মই দুদিন তিনি শুই থাকিলোঁ। ভেটাপাৰাক আহিলোঁ নিজেই, তাতে আয়ুৰ্বেদিক আছে নাৰ্বামত, তাকে আহিলোঁ, চিকিৎসা ল'লোঁ। এনেকৈ কৰি থাকি আৰু বেটীও নিলে, বেটী ঘৰত থাকি আকৌ ঘৰত আহিলোঁ, আকৌ সিহঁতে নিবিচাৰে। মোৰ তেতিয়া এনেই অশান্তি লাগি পেলাই মই ছোৱালী ঘৰৰ পৰা আছোঁ। ক'ব নোৱাৰে ল'ৰা একা অহা বুলি দেখাও নাই, ক'ব নোৱাৰে। এতিয়া আৰু পাইছেনে নাই নাজানো, ল'ৰা ক'বাত। আমাৰ লগত এতিয়া আৰু এগৰাকী আইতা আছে, মই তেওঁৰ পৰাও কিছুমান কথা জানিব বিচাৰিম। আপোনাৰ নামটো জনাবচোন। বুলুমাই হাজৰিকা। আপোনাৰ ঘৰ? শিঙীয়া পটনি। আপোনাৰ ঘৰত কোন কোন আছে? মোৰ ঘৰত ল'ৰা এজন আছিলে, ল'ৰাজন মৰিল। তাৰ ল'ৰা আছে আৰু তাৰ ল'ৰাৰ ল'ৰা এটা আছে আৰু বোৱাৰী আছে। এই বোৱাৰী কিছুমান অত্যাচাৰত ছোৱালী ঘৰত 6 মাহ 7 মাহ সেনেকৈ থাকোঁ আৰু থাকি পেলাই লৈ আৰু মই নিজে সিদ্ধান্ত লৈছোঁ। মই তথাপিতো নাতিক সুধিছিলোঁ, ইমান অশান্তিত মই থাকিব নোৱাৰোঁ, তাৰ ব্যৱস্থা তই ল, নহ'বা তই ল'ব নোৱাৰিলে মই মোৰ নিজৰ ব্যৱস্থা মই নিজেই কৰিম। তেতিয়া সি নিজেই ক'লে যে কি তোৰ মনেৰে যি কৰ কৰি থাক, এনেকৈয়ে ক'লে। সেইকাৰণে মই ছোৱালী 3জনীৰ লগত আলোচনা কৰি মই গুচি আহিছোঁ। মানে আপোনাৰ ঘৰত যি ল'ৰাজন ঢুকোৱাৰ পাছত যিখিনি অৱস্থা, মানে আপুনি যিখিনি পৰিস্থিতিৰ সন্মুখীন হৈছে, মানে ল'ৰাজন ঢুকোৱাৰ পাছত হৈছে, তাৰ পাছত মানে আপোনাক থাকিব দিয়া নাই ঘৰত বা সেনেকুৱা হৈছে। ইয়াত যে আপুনি আহি আছেহি, ইয়াত আপুনি কেনেকুৱা মৰম পাইছে? ভালে পাইছোঁ। ভাল পাইছে? ঘৰত থাকি ভাল পাইছোঁ। আহকচোন আমি অলপ ভিতৰুৱা পৰিৱেশটো চাওঁ। আইতা আপুনি সাৰ পাই আছেনে? সাৰ পাই আছে? আমাৰ লগত কথা পাতিবনে? আমাৰ লগত কথা পাতিবনে আপুনি?
গা বেয়া লাগিছে নি আপোনাৰ? তেখেতৰ গাটো খুবেই বেয়া, গতিকে আমি বাছ দেখাইছোঁহে, কিন্তু তেওঁ যিহেতু কথা পাতিবৰ অৱস্থাত নাই। এতিয়া আমি কথা পাতিম বৃদ্ধাশ্ৰমৰ ছেক্ৰেটেৰীৰ লগত। বাইদেউ আপোনাৰ নামটো জনাবচোন। প্ৰিয়ংকা শইকীয়া। বাইদেউ আপুনি যে এই বৃদ্ধাশ্ৰমখন যে খুলিম বুলি ভাবিলে, তাৰ কিবা উদ্দেশ্য আছিলে নে আপোনাৰ ইচ্ছা আছিলে? মোৰ সপোন আছিলে বৃদ্ধাশ্ৰমখন খোলা, সপোন আছিলে, সেইটো কাৰণে খুলিলে। NGO আছে আমাৰ, এটা গণচাৰিথী নামৰে এটা NGO আছে। আজি 10 বছৰে NGOটো আমি চলাই আছোঁ। বেলেগ বেলেগ আশ্ৰমত থ'বলৈ যাওঁ, ৰাস্তাত পৰি থাকিলে মানুহ আমি উঠাই আনো, ক'ৰবাত বেমাৰ হ'লে লৈ আনো। লকডাউনতো বহুত মানুহক আমি হেল্প কৰিছোঁ। তো ভাবিলোঁ যে আশ্ৰমখন বেলেগৰ তাত সদায় সদায় সহায় বিচাৰি যোৱাত কৰি নিজে এখন খুলিলে মেইন উদ্দেশ্য হ'ল দুখীয়া মানুহক আমি সহায় কৰা। দুখীয়া মানুহ যাৰ ল'ৰা ছোৱালীয়ে মাক বাপেকক নাচায়, মাক বাপেকক ওলাই দিয়ে ঘৰৰ পৰা, ৰাস্তাত পৰি আছে, কিবা প্ৰব্লেম হৈছে, কি হৈছে, এইজনী আইতাকেইজনীক আমি বিনা পইচাত আমি ৰাখোঁ। আমি কাৰোৰ পৰা 1 টকাও নলওঁ, বিনা পইচাত। আমি এইখন আশ্ৰমখন টোটেলি ফ্ৰী। সেইটো কাৰণে আমি ৰাখিছোঁ। 25টা ছিট কেপাচিটিৰ আমি এখন আশ্ৰম খুলিছোঁ নতুন। আমাৰ আজি 1 মাহ 15 দিন মাত্ৰ হৈছে। আমাৰ তাত 4 গৰাকী আইতা হ'ল আৰু বহুত খবৰ আহি আছে, কিন্তু আমাক পাব্লিকে বহুত সহায় কৰিছে। আমাৰ গভৰ্ণমেণ্ট ফাণ্ড নাই, একো নাই, আমি গভৰ্ণমেণ্ট ফাণ্ড পোৱা নাই আৰু আমি বিচাৰি আছোঁ কোনোবা হেল্প কৰিলে ভাল হয়, কিন্তু আমাক পাব্লিকে যথেষ্ট হেল্প কৰে। পাব্লিকৰ সহায়ত আমি এখন আশ্ৰম খুলিছোঁ। মানে আপোনালোকক পাব্লিকে হেল্প কৰিছে, মানে সহায় কৰিছে যথেষ্ট, কিন্তু আপুনি গভৰ্ণমেণ্টৰ একো সুবিধা পোৱা নাই। গতিকে আপোনালোকে বিচাৰেনে গভৰ্ণমেণ্টৰ সুবিধা পোৱাটো? ডেফিনেটলি বিচাৰোঁ ন, গভৰ্ণমেণ্টৰ সুবিধা পালে আমাৰ বহুত সুবিধা হয়। ডেফিনেটলি বিচাৰোঁ। ৰেণ্টত আছোঁ, মাটি চাটিখিনিও যদি পাই যাম ভৱিষ্যতলৈ গভৰ্ণমেণ্টৰ পৰা, আশ্ৰমখন তেতিয়া ৰেণ্টটো বাচি যাব আমাৰ, হয়নে? বহুতখিনি বস্তু বাচি যাব। এতিয়া ৰেণ্ট দিব লাগিব, কাৰেণ্ট বিল, পানী, অল এভৰিথিং মোৰ নিজৰ। এতিয়া এইটো ভবা নাই, খালি আশ্ৰমখন ভালকৈ চলক, ৰাইজে আশীৰ্বাদ কৰক। ৰাইজ আমাৰ লগত আছে, মই জানো ৰাইজে আমাক চলাবই। আইতাহঁতে থাকি কেনেকুৱা পাইছে এতিয়া এইটো আইতাহঁতৰ ওপৰত ডিপেণ্ড কৰিব আৰু। না, আইতাহঁতে থাকি কেনেকুৱা পাইছে তেওঁলোকে কৈছে, কিন্তু আপুনি আইতাহঁতৰ লগত থাকি কেনেকুৱা পাইছে সেইটো জনাব। মই আইতাহঁতৰ লগত থাকি ভাল পাবৰ কাৰণেতো খুলিছোঁ ন। হয়, আইতাহঁতক মই সুখেৰে ৰাখিব পাৰিম বুলিয়ে খুলিছোঁ। মোৰ মা যেনেকা আইতাহঁতো এনেকা। আজি মোৰ মাক মই যিমান মৰম কৰোঁ, আইতাহঁতকো মই সেনেকৈ চকুৰে চাওঁ, বেলেগ চকুৰে নাচাওঁ। বাইদেউ, আপুনি আপোনাৰ ভিতৰুৱা পৰিৱেশটো, মানে বৃদ্ধাশ্ৰমৰ ভিতৰুৱা পৰিৱেশটো আমাক অলপ দেখাই দিব নেকি? দেখাম, কিয় নেদেখাম, আহা। এখন বিচনা দিয়া যাব। আচ্ছা, মানে এটা ৰুমত এইটো 3 ছিটাৰ হয়, 3 গৰাকী আইতাৰ কাৰণে মানে হয়। এইটো 3 ছিটাৰ হয় আৰু এইটো 4 ছিটাৰ হয়। মানে এখন এতিয়াতো ল'ৰা এটা, কেয়াৰটেকাৰ ল'ৰা এটা আছেতো, ল'ৰাটো থাকে। বাকী আৰু 2খন বিচনা থাকিব। আমাৰ ওপৰত আৰু 5টা ৰুম আছে। হয়, মানে এইটো 4 ছিটাৰ হয় আপোনালোকৰ? 4 ছিটাৰ হয়। বাইদেউ, আপোনাক মই শেষত এটাই প্ৰশ্ন সুধিব বিচাৰোঁ। এই যে ল'ৰা ছোৱালীয়ে নিজৰ জন্ম দিয়া মাতৃক ঘৰৰ পৰা যেতিয়া বাহিৰ কৰি পঠিয়ায়, তেনেকুৱা ল'ৰা ছোৱালীৰ ওপৰত আপুনি কি ক'ব বিচাৰিব? এইবিলাক ল'ৰা ছোৱালীৰ ওপৰত মই একো ক'ব নিবিচাৰোঁ। কিয় এনেকুৱা ল'ৰা ছোৱালী পৃথিৱীত 80% ল'ৰা ছোৱালী এনেকাই হয়, মাক বাপেকক নাচায়, আৰু সেই যোনে যেনেকা কৰে তাৰ ভৱিষ্যত এনেকা হ'ব। আজি আমাৰ তাত আমি যিখিনি পাইছোঁ, আজি যদি মোৰ মাক মই নাচাওঁ, মোৰ ল'ৰা ছোৱালীও মোক নাচায়। আৰু মই কি ক'ম আৰু, বাকী আজিকালিতো কেছ মোকদমা বহুত ওলাইছে, তাৰপিছততো কোনোৱে আইন নামানে, মাক বাপেকক বৃদ্ধাশ্ৰমত থৈ গুচি যায়, এৰি গুচি যায়। এইবিলাক বন্ধ কৰিব লাগে। এইবিলাক বন্ধ নহ'লেতো বৃদ্ধাশ্ৰম চলিবই, বৃদ্ধাশ্ৰম লাগিবই। আৰু এইটোতো বন্ধ হ'ব বুলি মই নাভাবোঁ। এইবিলাক চলিয়ে থাকিব, পৰম্পৰাগতৰ নিচিনা হৈ গৈছে। আজি বহুত আশ্ৰম আছে গুৱাহাটীত, তেতিয়াও মই এখন আশ্ৰমখন কিয় খুলিব লগা হ'ল? বহুত মানুহে আশ্ৰয় পোৱা নাই। বহুত আশ্ৰমত যাব নোৱাৰে, বহুত আশ্ৰম চিনি নাপায়। আমি এটা NGO চলাই আছিলোঁ, সেইটো কাৰণেই আমি ভাবিছোঁ যে এই য'ত ৰাস্তাই ঘাটে দুখীয়া মানুহ থাকে, ৰাস্তাত পৰি থাকে, ফুটপাথত থাকে, ঘৰৰ পৰা ওলাই দিয়ে, সেইবিলাক মানুহক আমি ৰাখিম। আপোনাক ধন্যবাদ জনাইছোঁ। আপুনি খুবেই ডাঙৰ, খুব ভাল কাম এটা কৰি আছে। আপুনি আশ্ৰয় নথকা মাক, ল'ৰা ছোৱালীয়ে উলিয়াই দিয়া মাক নিচিনা, নিজৰ মাতৃৰ নিচিনা এগৰাকী মহিলাক আপোনালোকে ৰাখিছে, তাৰ বাবে আপোনাক অশেষ ধন্যবাদ জনাইছোঁ।